Hello student, আজি মই পেজ নম্বৰ 8 কাৰ্যকলাপ 1.62 তোমালোকক বুজাই দিম। এটা উত্তোলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা হ'ল। এডাল চেপেনাৰে উত্তোলন নলীটো ধৰা আৰু ইয়াতে চিত্ৰ দেখুৱাৰ দৰে শিখাৰ ওপৰত গৰম কৰিলে কি হ'ব? নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখিবা আৰু ইয়াৰ পৰা নলীটোৰ পৰা কি ধোঁৱা ওলাইছে? মুগা বৰণীয়া ধোঁৱা। এই ধোঁৱাবোৰে হৈছে কি? নাইট্ৰজেন ডাই অক্সাইড। আৰু ইয়াতে বিক্ৰিয়াটো কি আছিল? লেড নাইট্ৰেটটো আমি গৰম কৰিছিলোঁ। গৰম কৰাৰ ফলত কি হৈছে? লেড নাইট্ৰেট আমি তাপ দিয়াৰ ফলত কি উৎপন্ন হৈছে? লেড অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হৈছে। যিহেতু ইয়াতে তাপ দি কিনে বিক্ৰিয়ক পদাৰ্থ এটা ভাঙি কিনে কেইটা হৈছে? এটা, দুটা, তিনিটা। তেনেহ'লে এইটো কি বিক্ৰিয়া? বিযোজন বিক্ৰিয়া। তাপ প্ৰয়োগ কৰি কৰা হৈছে, সেইকাৰণে এইটো তাপীয় বিযোজন বিক্ৰিয়া। লগতে কাৰ্যকলাপ 1.7 এইটো তোমালোকে এইটো ছবিটো চাই এনেকৈ এটা প্লাষ্টিক মগ লোৱা আৰু মগটো দুটা ফুটা কৰি ৰবৰৰ দুটা ঢিলা লগোৱা। এনেকৈ কৰি তৰিতদাৰ দুডাল 6 ভোল্টৰ এটা বেটাৰী সৈতে সংযোগ কৰা। বেটাৰীটো দেখিছে ইয়াতে কিমান ভোল্টেজৰ আছে? 6 ভোল্টেজৰ। আৰু তৰিতদাল দুটা লগোৱা হৈছে ওপৰত এটা এনেকৈ কি দিয়া হৈছে? পৰীক্ষা নল দিয়া হৈছে। পানীৰে ভৰ্তি কৰা দুটা পৰীক্ষা নল লৈ ইহঁতক কাৰ্বনৰ তৰিতদাল দুডালৰ ওপৰত উবুৰাই দিয়ে, মানে ওলোটাকৈ দিব গৈছে। চুইচ টিপি দ্ৰব্যটোৰ মাজত বিদ্যুৎ প্ৰবাহ যাবলৈ দিলে, বিদ্যুৎ প্ৰবাহ হ'বলৈ দিলে কি উৎপন্ন হ'ব? কি হ'ব? তোমালোকে তৰিতদাৰ দুডালত গেছৰ বুৰবুৰণি ওলা দেখা পাবা। ইয়াতে দেখিবা তোমালোকে ইয়াতে বুৰবুৰণি ওলাইছে, কিন্তু ইয়াতে দেখিবা ইয়াতে কিন্তু খালী জেগা, পানীটো অলপ তললৈ নামি আহিছে আৰু ইয়াতে পানীটো ওপৰলৈ আছে। অকণমান জেগা খালী আছে ইয়াতে বেছি পৰিমাণে। ইয়াতে পৰীক্ষা নল দুটা সংগ্ৰহ কৰি গেছৰ আয়তন একেনে? গেছৰ আয়তন যিহেতু ইয়াতে দেখাই গৈ আছে, ইয়াতে অলপ বেছি, ইয়াতে কম। ইয়াতে জ্বলন্ত এডাল ইয়াতে এডাল দুবাৰ লিখিছে। মম বেলেগ বেলেগ পৰীক্ষা নল দুটাৰ সন্মুখত যদি ধৰা হয় তেনেহ'লে কি হ'ব? অক্সিজেন এটা আছে, একটা হাইড্ৰজেন আছে। তেনেহ'লে ইয়াতে কি হ'ব? আৰু ইয়াতে সাৱধানতা অৱলম্বন কৰিব গৈছে, যিহেতু গেছ আছিলে। আৰু ইয়াতেও কি হৈছে? পানীৰ মাজত বিদ্যুৎ প্ৰবাহ চালিত কৰাৰ পিছতে ইয়াতে হাইড্ৰজেনৰ দুটা অণু এটা পৰীক্ষা নলত জমা হৈছে আৰু ইয়াতে আৰু এটা অক্সিজেনত। তাৰমানে ইয়াতেও কি হৈছে? তোমাৰ বিদ্যুৎ প্ৰবাহ কৰাৰ পিছত পানীৰ অণু ভাঙি গৈ কিনে এনেকৈ হৈছে, এইটো বিযোজন বিক্ৰিয়া। কাৰ্যকলাপ 1.8 এখন চীনামাটিৰ থাল লৈ কিনে তাতে চিলভাৰ ক্লৰাইড লোৱা আছে। চিলভাৰ ক্লৰাইডৰ ৰং কি? এইটো এটা প্ৰশ্ন আহে। কিছু সময়ৰ পিছত এইটো ৰ'দত থৈ দিবলৈ কৈছে। ৰ'দত থৈ দিলে কি হ'ব? চিলভাৰ ক্লৰাইডৰ ৰংটো পৰিৱৰ্তন হ'ব। চিলভাৰ ক্লৰাইডৰ ৰংটো কি? বগা।